ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত আপচুৱে ব্লেকমেইল কৰি আছে, UPPL আৰু আপচুৱে ব্লেকমেইল কৰি আছে। আচলতে ছয় জনগোষ্ঠীক এছটিকৰণ দিব লাগে নালাগে ইয়াৰ ওপৰত 2006 চনতো আপচু হিচাপে NOC দিছিল, আমিও 2016 চনত দিছে। কথাটো একটাই যে প্ৰেজেণ্ট এছটিটো একো নষ্ট হ'ব নালাগে, যিটো ষ্টেটাছ এইটো বাহাল থাকিব লাগে, সেইটোৱে। কিন্তু ইহঁতে ব্লেকমেইল কৰি আছে যে হাগ্ৰামাই সেইটো NOC দিছে, কিন্তু আমাৰ আগত আপচুৱে NOC দিছে। সেইটো আজি এফচুৱে সেইটো ব্লেকমেইল কৰি আছে যেন এফচুৱে আমি একো কোৱা নাই। আৰু এফচুৱে অসম চৰকাৰ বা দিল্লীত যিটো আলোচনা কৰি পেলাই বা UPPL যিটো আলোচনা কৰি পেলাই মীমাংসা কৰি আহিছে, সেইটো কথা লাহে লাহেকে গম পাব, আমি নকম। আমাৰ মুখৰ পৰা ক'লেতো সেইটো মানে বিশ্বাস কৰিবলৈ টান হ'ব। সেইটো ৰাইজে লাহেকে জানিব যে ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত আপচু আৰু UPPL কি ৰোল লৈছে। কিন্তু আমি BPF দল হিচাপে বা BTC চৰকাৰ হিচাপে এটাই, আমি প্ৰেজেণ্ট এছটিটো একো নষ্ট হ'ব নালাগে। ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত এছটিকৰণ দিয়াত আমাৰ কোনো আপত্তি নাই। নাই, নতুন চাকৰি বহুত আছে। আমি এতিয়া প্ৰমোদ বড়োৰ দিনত যিবিলাক চাকৰি দিছে, সেইটো আমি আকৌ ৰিএনভিক্সেশ্যনৰ কাৰণে আমি আমাৰ ডিপাৰ্টমেণ্টেল অফিচাৰসকলে কৰি আছে। মুঠতে বহুত চাকৰি কেঞ্চেল হ'ব পাৰে। আপচু কি, আপচুটো ব্লেকমেইল কৰি আছে, মই কৈছো না। আপচুৱে মুঠতে য'ত যেনেকে সুবিধা পায় তাতে ছাত্ৰ ছাত্ৰীসকলক হাজিৰা দি পেলাই 500 টকা 1000 টকা এনেকুৱা দি পেলাই হাজিৰা দি পেলাই ল'ৰা ছোৱালীসকলক এনেকুৱা ধৰ্ণা দি আছে, আৰু বহুত হ'ব। আপচুৱে মুঠতে হাজিৰা পইচা দি পেলাই হায়াৰ লৈ পেলাই এনেকুৱা ধৰ্ণা দিয়াটো আমি গম পাইছো। মুঠতে প্ৰত্যেকজন যিসকলে ওলাব ইহঁতে 500 টকা বা 1000 টকা পাব। সেই স্কিম ওলাইছে আপচুৱে। আৰু এইটো পইচা ক'ত পৰা পাইছে, এই পইচাটো ক'ত পৰা পাইছে? এই 5 বছৰ আপচুৱে চৰকাৰ চলাইছিল, ইয়াৰে বহুত দুৰ্নীতি আছে, ইয়াৰে পইচা, ৰাজ্যৰে পইচা। উন্নয়নৰ ক্ষেত্ৰত আপচু বা UPPL বাধা দিবৰ কাৰণে চেষ্টা চলাই আছে, কিন্তু নোৱাৰিব। মুঠতে ইহঁতৰ কথাটো হ'ল ছয় জনগোষ্ঠীক লৈ পেলাই যিটো ধৰ্ণা দি আছে সেইটো এনে নামত, কিন্তু আচলতে হ'ল ইহঁতে যে যোৱা BTC ইলেকশ্যনত হাৰি পেলাই BPF চৰকাৰ কৰিছে, এইটোকে আজিলৈকেও মানিব বিচৰা নাই।